জ্যেষ্ঠ চিকিৎসক আমাৰ যোনজন আম্বেদকাৰ আৰম্ভ কৰি বিভিন্ন জিলা পৰ্যায়ৰ পৰা আমাৰ চিকিৎসক মহোদয়সকল, আমাৰ আশাকৰ্মীসকল, আমাৰ ষ্টাফ, আপোনালোকে ইতিমধ্যে জ্ঞাত যে আমি স্বাস্থ্যসেৱা অভিযানৰ উদ্যোগত নকাছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু যোৰা জিলা সমিতিৰ সহযোগত আমি এই স্বাস্থ্য মেলাখন অনুষ্ঠিত কৰি আহিছোঁ আৰু তাৰ সংগতি ৰাখি এই মাহতো আমি দুমাহৰ মূৰে মূৰে আমি নকাছাৰীৰ বিভিন্ন অঞ্চলত এই স্বাস্থ্য মেলাখন অনুষ্ঠিত কৰোঁ আৰু এইবাৰ আমাৰ নকাছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই মেলাখন অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ আৰু আজি অনুষ্ঠিত কৰিবলৈ আমাৰ মানে বিধায়ক মহোদয়ক নিমন্ত্ৰণ কৰি দিছোঁ শুভাৰম্ভ কৰিবৰ কাৰণে। তেখেত আহি ইতিমধ্যে আমাৰ উপস্থিত হৈছে, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই চিধা মহোদয়ক ফিতা কাটি আজিৰ এই স্বাস্থ্য মেলাটি উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ। সন্মানীয় ৰাইজ, বন্ধু বান্ধৱ, কণ মইনাসকল সকলোকে শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক পৰামৰ্শ মৰ্মে মাননীয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ আমাৰ বিচাৰিছোঁ কেশৱ মহন্ত ডাঙৰীয়াৰ তৎপৰতাত সমগ্ৰ ৰাজ্যখনতে প্ৰত্যেক মাহে স্বাস্থ্য শিবিৰ আয়োজন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আৰু এই স্বাস্থ্য শিবিৰ বিভিন্ন পঞ্চায়তত বিভিন্ন চুকে কোণে পৰাপক্ষত আয়োজন কৰাৰ বাবে যি পৰামৰ্শ আছিল, ইতিমধ্যে সেই নিৰ্দেশনা পালন কৰি নকাছাৰী PHCটো হওক বা সেয়া উদ্যোগ প্ৰত্যেক মাহে গ্ৰহণ কৰা হৈছে। চিকিৎসাকৰ্মীসকলে গৈ নিশ্চয় বিশেষভাৱে আপোনালোকে জানে যে আমাৰ অসম এনে এটা ৰাজ্য আছিল, আজিৰ পৰা 10 বছৰ আগলৈকে মাত্ৰ আঙুলি মূৰত দেখিব পৰাকৈ কেইখনমান মেডিকেল কলেজহে আছিল। কিন্তু বৰ্তমান বিজেপি কেন্দ্ৰৰ ৰাজ্য চৰকাৰ অহাৰ পিছত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আগৰ স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতে বিষয়সমূহ অনুধাৱন কৰি ইয়াত আৰু মেডিকেল কলেজৰ প্ৰয়োজন, চিকিৎসকৰ সমস্যা নাটনি দূৰ কৰাৰ বাবে হওক, নাৰ্ছৰ যিটো নাটনি তাৰ দূৰ কৰাৰ বাবে হওক,
নতুনকৈ আৰু বহু নাৰ্ছিং কলেজৰ প্ৰয়োজন আছিলে, মেডিকেল কলেজৰ প্ৰয়োজন আছিল। ইতিমধ্যে আমাৰ কেইটা মেডিকেল কলেজ, কেইটা নাৰ্ছিং কলেজ ইতিমধ্যে খোলা হৈছে। তাৰ পৰা ল'ৰা ছোৱালী ইতিমধ্যে আমাৰ ওলাইছে। খুব কমটি দিনৰ ভিতৰত আমাৰ পোনপ্ৰথমবাৰৰ বাবে কোনো এখন চৰকাৰে বাগানত আগতে অকল মালিক পক্ষই সকলোখিনি চাইছিল, কিন্তু বাগান অঞ্চলৰ ৰাইজক বিশেষকৈ স্বাস্থ্য ক্ষেত্ৰত নিৰাপত্তা দিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে হস্পিটেলসমূহ নিৰ্মাণ আমাৰ তৰফৰ পৰা চৰকাৰে কৰিছিল। খুব কমটি দিনৰ ভিতৰত ইতিমধ্যে নাৰ্ছৰ নিযুক্তি হৈছে আৰু এই নাৰ্ছৰ নিযুক্তিৰ লগে লগে ডক্টৰৰ নিযুক্তিৰ লগে লগে আমি খুব কমটি দিনৰ ভিতৰতে আমাৰ চৈকতা বাগানৰ হস্পিটেলে হওক, নাংজান বাগানৰ হস্পিটেলে হওক, এই যিসমূহ অসমত বিভিন্ন বাগানসমূহত আমি হস্পিটেল নিৰ্মাণ কৰিছিলোঁ সেইসমূহ সুবোধন কৰিম আৰু খুব কমটি দিনৰ ভিতৰতে ভাল বাৰ্তা পাব ৰাইজে। থেংক ইউ। নকাচাৰী ব্লক PHCত আমি স্বাস্থ্য সেৱা উৎসৱ আজি 21/9/2023 চনত আমাৰ স্বাস্থ্য সেৱা মানে মেলা, স্বাস্থ্য মেলা পতা হৈছে। সেই সন্দৰ্ভত আমাৰ মানে স্বাস্থ্য বিভাগৰ বেলেগ বেলেগ বিভাগ আহি পিনে ইয়াত উপস্থিত হয়, মানে স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে তাত। আৰু আগলৈকো আমি স্বাস্থ্য মানে সন্দৰ্ভত আগলৈকো মানে স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ আমি মানে চেষ্টা কৰিম আৰু আগলৈকে এনেকুৱা যে অনুষ্ঠান হৈ থাকিব তাৰ বাবে আমি প্ৰচেষ্টা চলাই। গাইনী বিভাগ আহিছে, মেডিচিন বিভাগ আহিছে, তেনেকৈ আৰু পেডিয়াট্ৰিক বিভাগ আহিছে। ভিন্ন ভিন্ন বিভাগ আমাৰ ইয়াত উপস্থিত আছে আৰু চবেই সকলোৱে নিজৰ নিজৰ মানে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে। এইটো কিমান দিনৰ মূৰে মূৰে হয়? এইটো মেলা প্ৰতি মাহে মাহে কৰা হয়। প্ৰতি মাহে আমাৰ স্বাস্থ্য মেলা আমাৰ প্ৰতি মাহে মাহে কৰা হয়। স্বাস্থ্য সেৱা অভিযান বুলি কওঁ আমি। আমাৰ যিটো স্পেচিয়েলিষ্ট বিশেষজ্ঞ চিকিৎসাৰ দলৰ যিটো প্ৰাইমেৰীলি আমি চাব পাৰোঁ, গাঁও অঞ্চলত লৈ যাবলৈ আমি ঠিক কৰিছিলোঁ। আজি কেম্পটো আমাৰ নিয়মতে এখন বেলেগ এটা আমি দিছোঁ, তাত পৰীক্ষা থকাৰ কাৰণে আমি হঠাৎ যিহেতু ডেটটো ওপৰলৈ আমি পঠালোঁ, আজি ইয়াতে আমি কৈছোঁ। গতিকে আমি দেখিছোঁ যে ভালেই হৈছে, গেদাৰিং ইয়াত বহুত ধুনীয়া হৈছে, কাৰণ বহুত জেগাৰ পৰা ইয়ালৈ মানুহ আহিব পাৰে। যে ইয়াৰ যোগেদি আমি কেইটামান কাম কৰোঁ বিশেষকৈ গাঁও অঞ্চলত। এটা হৈছে আয়ুষ্মান ভাৰতৰ যিটো ID হেল্থ ID আমি জেনেৰেট কৰোঁ, তাত কৰিছে। এটা গুগল শ্বীটৰ যোগেদি এটা আমি অফলাইনত আমি এটা কৰোঁ, তেওঁলোকৰ গোটেই ডিটেইলছখিনি আমি লওঁ। ধৰক তেওঁলোকৰ কাৰোবাৰ ডায়েবেটিছ আছে নেকি, প্ৰেছাৰ আছে নেকি, তেওঁলোকে মদ খায় নেকি, চিগাৰেট টিকেট ধপাত জাতীয় বস্তু খায় নেকি, তেওঁলোকৰ ঘৰত কাৰোবাৰ TB ৰোগী আছে নেকি, তেওঁলোকে ভেকচিনটো কেনেকৈ লৈছে, আগত আমাৰ যেনেকৈ ধৰক আপোনাৰ ক'ভিড ভেকচিনটো কিমান লৈছেনে নাই, কিবা অসুবিধা আছে আৰু মানসিকভাৱে কিবা ৰোগ আছে নেকি, গোটেই বস্তুখিনি আমি স্ক্ৰিনিং কৰি তাত গুগল শ্বীটত সোমাই লৈ সেইটো আমি পৰ্টেলত সোমাই দিওঁ। আৰু সেই যিজন মানুহক আমি চাম, এটা বিশেষকৈ চিকিৎসক আছে তেওঁলোকে চাব, তাত তেওঁলোকে যিখিনি ডাটা পাব, ধৰক হিমোগ্ল'বিন, ব্লাড প্ৰেছাৰ, চুগাৰ এইবিলাক চাব। এইখিনি তেওঁলোকৰ আভা IDটো যিহেতু জেনেৰেট হ'ব, সেই আভা IDটো এগেইনষ্টে তাত এণ্ট্ৰি কৰি দিব। গতিকে কালি পৰহিলৈ যদি তেওঁ বেলেগ দূৰত গুচি যাবলগীয়া, তেওঁ আভা IDটো যদি জানে, তেতিয়া সেই IDটো তাত যদি আমি মাৰি লওঁ পৰ্টেলৰ পৰা, সেয়া তেওঁৰ গোটেই ইনভেষ্টিগেশ্যন যিমান ৰিপৰ্ট যেতিয়াৰ পৰা আমি তাত আভা ID ক্ৰিয়েট কৰিলোঁ, তাত এণ্ট্ৰি কৰিলোঁ, তাত গোটেইখিনি পাব। গতিকে আমি এটা ডাঙৰ বেগত যিটো আমি ইনভেষ্টিগেশ্যন ৰিপৰ্টখিনি সেইটো লৈ যোৱাটো নহ'ব। ইয়াৰ উপৰি আমি ধৰক কিছুমান গৰ্ভৱতী মহিলাক আমি ইয়াত আনিছোঁ, চাইছোঁ তেওঁলোকৰ হিমোগ্ল'বিন টেষ্ট কৰিছোঁ, এইবিলাকো আমি উলিয়াইছোঁ। আমাৰ যিহেতু আমাৰ কমিউনিটি লেভেলত আমাৰ এতিয়া চিকুল চেল ডিজিজ বুলি এটা ডিজিজ আমাৰ ডমিনেট ওলাইছে। তেওঁলোকৰ যিবিলাক মানুহৰ আমাৰ হিমোগ্ল'বিন 8 গ্ৰামৰ তলত আছে বা 8 গ্ৰামৰ ওচৰতে আছে, তেওঁলোকক আমি চিকুল চেল ডিজিজৰ কাৰণে ব্লাডটো পৰীক্ষা কৰি আমি মেডিকেল কলেজলৈ পঠাই দিওঁ আৰু পৰাই সেইদিয়ে তেওঁলোকক এটা কাৰ্ড দিয়া হয়। ইয়াৰ উপৰি আমি যিখিনি আমাৰ আছে TB এলিমিনেশ্যন বা লেপ্ৰচি এলিমিনেশ্যন কাৰণে যিখিনি কৰিবলগীয়া হয়, কাৰোবাৰ যদি স্কিনত কিবা দাগ আছে বা চেঞ্চেশ্যনৰ আছে, আমি লেপ্ৰচিৰ কাৰণে স্ক্ৰিনিং কৰিছোঁ। TB কাৰণে কাৰোবাৰ যদি দুৰ্বলতাৰ ওপৰত বা আমি কাহ হৈ আছে, তেওঁলোকক যদি আমি কাপটো পৰীক্ষা কৰিবৰ কাৰণে দিছোঁ। ঠিক তেনেকৈ আমাৰ মেটাৰনেল চাইল্ড হেল্থৰ কোনোবা যদি ভেকচিনটো লোৱা নাই, কিবা কোনো ল'ব পৰা নাই, তেনেকৈ মাকবিলাকৰ কোনোবা হাই ৰিস্ক প্ৰেগনেণ্ট উমেন আছে, তেওঁলোকক চিলেক্ট কৰিছে আৰু স্পেচিয়েলিষ্ট আছে, তেওঁলোকে ছাজেশ্যন দিব। এই বিভিন্ন ধৰণৰ কামখিনি আমি কৰাৰ উপৰি আমাৰ যিসকল বেনিফিচিয়াৰী আছে সেইখিনি তেওঁলোকৰ আমাৰ কিছুমান ডাটা ক্ৰিয়েট কৰিবৰ কাৰণে ID জেনেৰেট কৰিছোঁ। লগে লগে আমি আয়ুষ্মান কাৰ্ডৰ EQICও কৰিছোঁ। যাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে তেওঁলোকে আয়ুষ্মান কাৰ্ডৰ কাৰণে হেৰি কৰা নাই, তেওঁলোকৰ KYCটো EQICটো কৰিছোঁ যাতে তেওঁলোকে আয়ুষ্মান কাৰ্ডটো সোনকালে পায়। আৰু যিসকলৰ আয়ুষ্মান কাৰ্ড আমি ওপৰৰ পৰা আমাৰ প্ৰিণ্ট কৰি উলিয়াইছে সেইবিলাকো আমি ডিষ্ট্ৰিবিউট কৰাত সহায় কৰিছোঁ। গতিকে মাল্টিফেচেটেড আমি ইয়াত কাম কৰি আছোঁ। লগে লগে আমি মানুহক স্বাস্থ্যসেৱাৰ ওপৰত আমি শিক্ষা দিবলৈ, কোনোবাই যদি এটা জেগাত আমি স্বাস্থ্যসেৱাৰ কাৰণে এটা টক স্পীচ এৱাৰনেছৰ কাৰণে স্পীচ দিছোঁ। গতিকে মেলেৰিয়াৰ ওপৰতো আমি কথা কৈছোঁ, বা ভেক্টৰবৰ্ন ডিজিজ বুলি কয়, যিটো আমাৰ এতিয়া ধৰক যোৱা ডিষ্ট্ৰিক্টত অকণমান আগৰ তুলনাত বেছি হৈছে, ডেংগু ফিভাৰটো, তাৰ ওপৰতো আমাৰ কথাখিনি ক'ব দিছে। আমাৰ বিভিন্ন বিভাগবিলাক আহিছে,
মেলেৰিয়া বা বিভাগৰ মানুহ আছে, তেওঁলোকে পইচা তেনেকুৱা লিষ্ট এইবিলাক পাইছে। গতিকে ইয়াৰ যোগেদি আমি গাঁও অঞ্চল য'ত আমাৰ সাধাৰণতে চিকিৎসালয় নাথাকে, সেই অঞ্চললৈ যাবলৈ আমি চেষ্টা কৰিছোঁ, যাতে তেওঁলোকক আমি এটা ভাল স্বাস্থ্য সজাগতাৰ উপৰিও তেওঁলোকক মই প্ৰাথমিক পৰ্যায়ত যিখিনি সেৱা দিব পাৰোঁ সেইখিনি দিব পাৰোঁ। লগতে আমাৰ স্বাস্থ্য বিভাগৰ জৰিয়তে যিবিলাক আঁচনিৰ যোগেদি মানুহৰ স্বাস্থ্য ৰক্ষাৰ সুবিধা হ'ব, সেই আঁচনিবোৰ তেওঁলোকক আমি অৱগত কৰিব পাৰোঁ।